মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভাৰতীয় সংস্কৃতিৰ ৩ নম্বৰ ভাগৰ ৪ নম্বৰ দফা আৰম্ভ কৰিম। পৃষ্ঠা নম্বৰ হৈছে 43। তোমালোকে চোৱা। সম্যক দৃষ্টিৰে চালে দেখা যায় ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গড়াৰ সবিশেষ বুৰঞ্জী। ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনাৰে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল খুঁটি ক্ৰমবৰ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা গড়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতিয়ে এটা আৰ্য পূৰ্ব যুগৰ কথা কয়। এই সংস্কৃতি কালৰ গৰাহত নষ্ট হৈছিল সঁচা কথা, তথাপি ই শুকাই চিনচাপ নোহোৱা হোৱা নাছিল। মহেঞ্জোদাৰোৰ সাংস্কৃতিক অস্বীকাৰ কৰি নহয়, ইয়াৰ ওপৰত ভিত্তি কৰিহে পাছৰ যুগৰ আৰ্যসকলে নতুন সাংস্কৃতিক জীৱন গঢ়ি তুলিছিল। ইয়াৰ বুকুৰ পৰা ভালেখিনি সাংস্কৃতিক সম্ভাৰ তেওঁলোকে বুটলি লৈছিল। শিৱ আৰু শক্তি পূজাৰ মূল বিচাৰি প্ৰত্নতান্ত্ৰিক পণ্ডিতসকলে ইয়াৰ কাষ চাপিছিল আৰু ইয়াতেই তেওঁলোকে মূল আৱিষ্কাৰো কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। সেই সভ্যতাৰ মোহৰত ই আজিও অংকিত হৈ আছে। ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সুসংগঠিত আৰু টনকিয়াল বিধৰ আছিল। বাহিৰৰ পৰা অহা অভিযানসমূহ ইয়াৰ আগত প্ৰায় ব্যৰ্থ হৈছিল। আনহাতে বাহিৰৰ পৰা অহা কমেইহে ভাৰতীয় সংস্কৃতিৰ সৰ্বগ্ৰাহী প্ৰভাৱৰ হাত সাৰিব পাৰিছিল। উদাহৰণস্বৰূপে ৰাজপুতসকল ভাৰতভূমিৰ বৰ পুৰণি অধিবাসী নহয়। আজি এইষাৰ কথা আমাৰ বহুতৰে স্মৃতিৰ অতীত হৈ পৰিছে আৰু ৰাজপুতসকলেই ভাৰতীয় সংস্কৃতিৰ ভঁৰাললৈ যে বিশেষ অৱদান যোগাইছিল সেই বিষয়ে সন্দেহ নাই। ৰাজপুত চিত্ৰশিল্প ইয়াৰ উপযুক্ত প্ৰমাণ দিয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া শুনা, মই মূলভাৱটো বুজাই দিছোঁ। ভাৰতবৰ্ষৰ যিটো বুৰঞ্জী, সেই বুৰঞ্জীটো হৈছে উত্থান পতন, তাৰমানে জয় আৰু পৰাজয়ৰ বুৰঞ্জী। কাৰণ আমাৰ ভাৰতবৰ্ষত ইটোৰ পিছত সিটো আক্ৰমণ হৈছিল বা ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালে আহি পেলাই শাসনভাৰ গ্ৰহণ কৰিছিল। যেনে মোগলসকল আহিছিল, আফগানসকল আহিছিল, ইংৰাজসকল আহিছিল। এইদৰে আমাৰ বুৰঞ্জী যেতিয়া আমি লুটিয়াই চাওঁ তেতিয়া আমি দেখা পাওঁ যে বিভিন্ন গঠনৰ আক্ৰমণৰ দ্বাৰা বা বিভিন্ন জনগোষ্ঠীৰ অভিযান আমাৰ ভাৰতবৰ্ষৰ বুৰঞ্জীত পাওঁ। কিন্তু ইমানবিলাক হোৱাৰ পিছতো আমাৰ ভাৰতবৰ্ষৰ যিটো সংস্কৃতি আছিল সেইটো কিন্তু বন্ধ হৈ যোৱা নাছিল। ই আৰু সুদৃঢ় হিচাপে গঢ় লৈ উঠিছিল। ইফালে আকৌ কৈছে মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতি হৈছে আৰ্য পূৰ্বৰ এটা সংস্কৃতি। এই সংস্কৃতিটো কালৰ গৰাহত নাইকিয়া হৈ গৈছিল সঁচা, কিন্তু ইয়াৰ চিনচাপ নোহোৱা হোৱা নাছিল। পিছৰ যুগৰ প্ৰত্নতান্ত্ৰিকসকলে বা পিছৰ যুগত ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই বা ইয়াকে ভিত্তি কৰি পেলাই পিছৰ সভ্যতাটো গঢ়ি উঠিছিল। আৰ্যসকলে নতুন সাংস্কৃতিক জীৱন ইয়াৰ ওপৰত ভিত্তি কৰি গঢ় দিছিল। ইয়াৰ বুকুৰ পৰা ভালেখিনি সাংস্কৃতিক সম্ভাৰ তেওঁলোকে বুটলি লৈছিল। তাৰপিছত কৈছে যে ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলীটো, মানে ভাৰতীয় সংস্কৃতিৰ যিটো হৃদয়, সেই হৃদয়টো আছিল সুসংগঠিত আৰু টনকিয়াল, মানে শক্তিশালী। বাহিৰৰ পৰা যিমানবিলাকেই অভিযান হৈছিল, এই অভিযানবিলাকে কিন্তু ভাৰতীয় সংস্কৃতিত কোনো প্ৰভাৱ পেলাব নোৱাৰিছিল। আনহাতেদি ৰাজপুতসকলৰ কথাও কৈছে। ৰাজপুতসকল আছিল কি ভাৰতবৰ্ষৰ ইমান বেছি পুৰণা অধিবাসী নহয়, কিন্তু তেওঁলোকৰো ভাৰতীয় সংস্কৃতিত অৰিহণা আছে। যেনে ৰাজপুতসকলৰ যিটো চিত্ৰশিল্প, সেইটো এটাৰ উপযুক্ত প্ৰমাণ দিয়ে।